বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি বিশেষ এটা বিষয় লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। গতিকে যদি মোৰ চেনেলটো আপোনালোকে নতুনকৈ আজি চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে নতুনকৈ চাব পাৰে। গতিকে বলক বিষয়টোলৈ যাওঁ। আজি বিষয়টো হৈছে ডাঙৰীয়া আহিব। গহপুৰৰ এখন গাঁৱত আপোনাৰ সাতগৰাকী মহিলাৰ গাত আপোনাৰ আই লম্বিছে, আই থিত দিছে বুলি গাঁওবাসীয়ে সমূহে আপোনাৰ পূজা অৰ্চনা কৰিছে। তেওঁলোকৰ সকলোৱে কৈছে যে অন্ধবিশ্বাসত বৰ্তি হৈ পেলাই এনেধৰণৰ কাৰ্য কৰিছে। বিশেষ এইটো বিষয় চৰ্চিত হৈ থকা এতিয়া। গতিকে তাৰে বলকচোন গহপুৰৰ এগৰাকী মহিলাৰ নিজ মুখেৰে সোধো যে কেনেকুৱা ধৰণৰ কথাবোৰ কেনেধৰণে আছিলে। বলক। এই বিহু আগতে আহিলে সেইসকল আই বুলি কোনো চিনি নাপালে, তেওঁলোকে অপমান কৰিছে। কিছুমানে মানিছে, কিছুমানে মনা নাই। আমাৰ গাঁৱৰ মানুহবিলাক এনেকুৱাই নীতি নিয়ম মানি নচলাৰ কাৰণেই গাঁওখন ইমান অনিয়ম হৈছে। সেইকাৰণে তেওঁ আহি হিত দিছেহি। সকলোৱে যেন এতিয়া মানিবলৈ অনুৰোধ কৰা হৈছে, প্ৰণাম জনোৱাহে হৈছে আৰু। আমি ভকতে যদি কিবা দুৰ্দায় কৈছোঁ আপোনালোকৰ চৰণত ধৰিছোঁ, আপোনালোকে আমাক মাফ কৰক, আমাক মাফ কৰক। চৰণত ধৰিছোঁ আপোনালোকক বিনতি কৰিছোঁ, আপোনালোকে ধৈৰ্য ধৰক, আপোনালোকে ধৈৰ্য ধৰক। আমি বিনতি কৰিছোঁ আৰু বিনতি কৰিছোঁ। কিবা ভুল হৈছে আমি পদে পদে অপৰাধ কৰিছোঁ। আমি কোনো কৰা নাই। শান্ত হওক। গামোচা দিলে সাংবাদিক আহিছে চাওঁ। এইফালে আকৌ মাৰি ফোন মাৰি আছিলো। এইখন বৰ টান হৈছে, সেইখন মই বনা নাই। আমি ঢিলা কৰি দিওঁ চাই ৰ'ব দেই, বৰ টান আছে। আমি শ্বেয়াৰ কৰি দিম। অলপ চাইড লৈ দিবা। তেওঁলোকক নিয়ম নীতি কৰি দিবা, পানী দুনি ছটিয়াই দিবা দেই। তেওঁলোকে গ্ৰহণ কৰিব। ভক্ষণ কৰে আপুনি নুচুব। মদ খাই মদ ব্যৱহাৰ কৰে আপুনি নুচুব। আচ্ছা, প্ৰাৰ্থনী এজনে গাব দেই আপোনালোকে সকলোৱে। প্ৰভু আপুনি যাব লাগিব। প্ৰভু আপুনি যাব লাগিব। প্ৰভু আপুনি যাব লাগিব। এখন জুয়ে পৰা কাপোৰ কোনে দিছে? কাপোৰ নাপাই দিয়ক আই দিয়ক। মই দিম এখন নিদিয়ে, এখন কোনেও নাজানে। প্ৰভু মই বুজি কৰিছোঁ। আমি প্ৰাৰ্থনীজনে ধৰিব দেই। ক'লে আপোনালোকে তালৈ আইসকল আহিব, আহি আপোনালোকক দেখা দিব বুলি কৈছে। তাৰপিছত আজি পুৱা আহি আমাৰ আইসকলৰ পাছলি আহি ৰৈ আছে। ধুনীয়াকৈ ভোট দি থাকিব পাৰে।
ধূপ আছে এখন চাবলৈ পাই দিম জয় জয় সনাতন প্ৰভু নাৰায়ণ প্ৰথমে বন্দনা কৰি তোমাৰ চৰণ জয় ৰাধা জয় কৃষ্ণ জয় বৃন্দাবন জয় জয় গোপ গোপী জয় ভক্তগণ আমি অতি মহামতি নেজানো মিনতি দেখা দিয়া ডাঙৰীয়া ভাগে পুজো প্ৰভুকে ভাগে লোৱা তোমাৰ নামে তোমাক গধূলি পুৱা তোমাৰ নামে তোমাক পুজো গধূলি পুৱা কয় মানুহে কয় কোনো ডাঙৰীয়া আছে মোক ডাঙৰীয়া আছে মোৰ ল'ৰা দুটা ডাঙৰীয়াই দিছে মই সেইকাৰণে সেয়া কৰিছোঁ কটৰে কয় বিদায় দে মই বিদায় কেতিয়াও নিদিওঁ মোৰ ল'ৰা পুজি থাকিব তাত যদি কিবা দোষ আছে মাৰ্জনা কৰিব আহক ডাঙৰীয়া আহক এইখন কাৰ লৈ যাওক সেই গামোচাখন এই লৈ যাওক ভালকে ৰাখি দিব দেই গামোচাখন আনিলে হ'ব এইখন এফালে দিয়া অকমান আগবঢ়াই দিয়া আগলে এইখন কাৰ আছিলে লৈ যাওক ভাগৰে লাগিছে যাব নালাগে ইয়াতে থাকক ভাগৰ লাগিছে ইয়াতে থাকক তোমাৰ ভক্ত সুন্দৰ হৈ আছে বলা ভক্ত কেনেকৈ আমাৰ মাজত আছে যোৱাকালি আমাৰ আইসকলৰ জাগৃতি হৈছিলে তেনেকুৱাতে ডাঙৰ আই ক'লে যে কি আপোনালোকে আইসকল নেমানে তাৰ বাবে আমি মানে আইসকলক প্ৰমাণ দেখুৱাই দিবলৈ হ'লে ডাঙৰীয়াসকল নামঘৰৰ পৰা আহিব তেনেকুৱাতে ক'লে যে কেনেকৈ কি আহিব বোলে ঘোঁৰাৰ ৰূপত আহিব বুলি ক'লে ঘোঁৰাৰ ৰূপত আহিব বোলে আইসকলৰ কাৰণে যেতিয়াই ক'লে তেনেকুৱাতে মানে পুৱা প্ৰায় 5টামান বজাত
ডাঙৰীয়া দুজন আহি ঘোঁৰা ৰূপত আহি তেওঁ আইসকলক পাছফালে ৰৈ আছে। তেনেকুৱাতে পাৰ হৈ আহিলৈ তেওঁলোকে আইসকলৰ ওচৰত প্ৰৱেশ কৰিলে। আইসকলে বাটে বাটে আহি আছে, তেওঁলোকেও বাটে বাটে আহি আছে। আহি এতিয়া সমবেত ৰাইজৰ মাজত মানে সেই কৰি গামোচা দান দিছে সকলোৱে, আৰু যোনে যি পাইছে টোপোলা দি ধূনা দি সেৱা কৰিছে। এনেধৰণে তেওঁলোকে কৈছে যে এইটো আইসকলে আপোনাৰ আই আহিছিলে, কিন্তু আপোনাৰ নিয়ম নমনাৰ কাৰণে এনেধৰণৰ কাৰ্য হৈছে। কিন্তু এনেধৰণৰ কথা নহয়, বিশেষকৈ তেওঁলোকে অন্ধবিশ্বাসত বৰ্তি গৈছে। কিন্তু কিছু ক্ষেত্ৰত ক'ব লাগিব যাতে অন্ধবিশ্বাস নহয়, কিছুমান তাত সত্যপূৰ্ণও মানে সত্যও আছে, কিছুমান সঁচা কথাও তাত লুকাই আছে, কিন্তু নথকা নহয়। এনেধৰণৰ কাৰ্যসমূহ অসমত হৈ থাকে। গতিকে কিমান দূৰ সত্য বা কিমান দূৰ আপোনাৰ বিশ্বাসযোগ্য সিমান বিষয়ে আমি নাজানো। গতিকে আপোনালোকে যদি জানে বা আপোনালোকে যদি ভাবে যে অন্ধবিশ্বাস বা পৰা এনেধৰণৰ কাৰ্যসমূহ বিশ্বাস কৰিব নোৱাৰি, গতিকে তেনেকুৱা বিশ্বাস কৰিব নোৱাৰে, তেনেহ'লে আপুনি কমেণ্ট কৰি জনাব। আজিলৈ বিষয়টো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট এটা পুনৰ আকৌ এটা ভিডিঅ'ত লগ পাম।